हेलो एवरीवन नতুन এটা ভিডিঅ' সৈতে পুনৰ স্বাগতম জনালোঁ আৰু এতিয়া গমে পাইছে আগৰ পাতি লোৱা ভাইটিৰ বিয়া হয় আৰু এয়া বিয়া খুঁটা পুতিবলৈ ধুনীয়াকৈ যোগাৰ কৰিছে আৰু তাৰপৰা আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰিছোঁ কিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম বলক তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু আজি যিহেতুকে খুঁটা পুতা মানে দিন হৈছে আৰু এইটো ভিডিঅ'তে মই আপোনাক জোৰোণত যোৱাখিনি আৰু যেনেকৈ আমদালি কথা বা ধৰি গোটেইখিনিয়ে দেখাব চেষ্টা কৰিম আৰু যিহেতুকে বাকীবোৰ ভিডিঅ' বনাবলৈ আছে আপোনালোকক পাৰ্ট 1 পাৰ্ট 2 কে এনেকৈ ভিডিঅ'বোৰ দেখাই থাকিম বিয়াৰ আৰু এইফালে আহিলোঁ ধুনীয়াকৈ বজাৰ কৰিবলৈ আৰু মোৰ ল'ৰাৰ কাৰণে অলপ কাপোৰ কিনিবলৈ আহিলোঁ আৰু তাৰ কাপোৰখিনি কিনি কৰি লৈ আমি ঘৰলৈ যাওঁ আৰু ঘৰত গৈ লৈ কিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম বিয়া ঘৰৰ পৰা ভিডিঅ'বোৰ আৰু বলক তেনেহ'লে বেছি দেৰি নকৰি ভিডিঅ'বোৰৰ মাজলৈ মানে যাওঁ আৰু চাব শেষলৈকে চাই কমেণ্ট কৰিব কেনেকুৱা লাগিলে আৰু বিয়াৰ যেনেকৈ জোৰোণৰ কাৰণে বেগ পেকিং আছে সেইবোৰ আমাক দেখাই আছোঁ বলক তেনেহ'লে ষ্টাৰ্ট কৰোঁ আৰু এফালে এতিয়া আহিলোঁ ঘৰলৈ আৰু ঘৰত আহি ধুনীয়াকৈ মানে শ্বৰ্ট ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ যে আইসকলে নিয়ম নীতি কৰি থৈ গৈছিলে মানে কইনাৰ যিহেতুকে জোৰোণৰ বেগবোৰ আৰু এইবোৰ ধুনীয়াকৈ এতিয়া আকৌ অকণমান মানে ভালকৈ ৰেডি কৰিছোঁ আৰু এয়া দেখিছেনে কাপোৰ কি লৈছোঁ গোটেইবোৰ আপোনালোকক দেখাই দিছোঁ ইমানখিনি ক'ব নোৱাৰিম আপোনালোকক ভিডিঅ'টো কৰিয়ে দেখাই আছোঁ আৰু এফালে এতিয়া ধুনীয়াকৈ কাপোৰখিনি পেকিং কৰা হৈ গৈছে আৰু বাকী কি পেকিং কৰোঁ গোটেইবোৰ দেখাই আছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চালে গম পাব আৰু বলক এতিয়া কইনাৰ জোৰোণৰ বেগবোৰ ধুনীয়াকৈ ৰেডি কৰি লওঁ কি ভৰাইছোঁ গোটেইবোৰ দেখাই আছোঁ দেই চাই থাকিব আৰু এইফালে দৰা ঘৰৰ পৰা আহিলোঁ আহি এতিয়া ভাবিছোঁ নিজে অকণ মেহেন্দি আঁকি লওঁ মানে নিজে নহয় ওচৰৰে ছোৱালী এজনী আছিলে আৰু তাইকে মাতিলোঁ মাতি মেহেন্দিখিনি লগাই ল'লোঁ আৰু মেহেন্দিটো আঁকি থাকিবলৈ একদম সময় নাই পোৱা আৰু তাই অকণমান টাইম দি পেলাই তাইকে মই মেহেন্দিটো আঁকি দিবলৈ ক'লোঁ আৰু ধুনীয়াকৈ তাই মেহেন্দিখিনি আঁকি দিছে আৰু এতিয়া যাব লাগিব আকৌ দৰা ঘৰলৈ আৰু দৰা ঘৰত আৰু কিবাকিবি নিয়ম আছে আপোনালোকক দেখাই আছোঁ বলক আৰু এইফালে এতিয়া 7টামান বাজিলে জোৰোণৰ আগদিনাখন আৰু এয়া জোৰোণৰ আগদিনাখন আমদালি কথা কিবা মানে নিয়ম থাকে আৰু আমাৰ আইসকলে আহি ধুনীয়াকৈ আমদালি মালা এনেকৈ গাঁঠিছে আৰু তাৰপিছতে বাকীবোৰো মেইন চাকি গছ আজি লগোৱা হ'ব আৰু এইফালে মই ধুনীয়াকৈ মলটো সাজি দিলোঁ আৰু টেকেলিকেইটাও ধুনীয়াকৈ চূণ সানি ধুনীয়াকৈ সজাই দিছোঁ আৰু এয়া প্ৰথম চাকি গছ আইসকলে লগাব আৰু আজি হ'ল জোৰোণৰ দিনাখন আৰু জোৰোণৰ দিনাখন মিঠাই থালিখনৰ পৰাই মানে ষ্টাৰ্ট কৰিলোঁ আৰু এয়া চাকি গছ লাগি আছে কালিৰ পৰা আৰু এতিয়া আমি যাব লৈছোঁ জোৰোণলৈ আৰু জোৰোণ দিবলৈ যাব ওলাইছোঁ আৰু এয়া ধুনীয়াকৈ মই মেকআপ চেকআপ কৰি একদম ৰেডি হৈ গ'লোঁ আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব আৰু সেনেকৈ ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু আইসকল আহিলে আপোনালোকক এতিয়া একদম কইনা ঘৰত গৈহে লগ পাম আপোনালোকক তাতে দেখাই দিম আৰু চিম্পুলকৈ গহনা একো পিন্ধা ভাল মানে হেভি গহনা পিন্ধা নাই চিম্পুলকৈ ওলাইছোঁ তেনেকৈ আৰু এইফালে এতিয়া দৰা মানে জোৰোণত যোৱা গাড়ীখন ৰেডি হৈ গ'ল আৰু আপোনালোকক একদম কইনা ঘৰত গৈ কইনাহঁতে লগ পাই আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো